Hello friends, YouTube channel Knowledge Pointer Amazing Fact episode 5 লৈ আপোনালোকক স্বাগতম জনাইছো। আনকালৰ দৰে আজিও লৈ আহিছো আপোনালোকলৈ 5টা আল্টিমেট এমেজিং ফ্যাক্টস। কিন্তু তাৰ আগতে যিসকল বন্ধু-বান্ধৱীয়ে আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে সাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল নটিফিকেশন অন কৰি থব সদায় নতুন নতুন ভিডিঅ'ৰ নটিফিকেশন সকলোতকৈ আগত পাবৰ বাবে। বলক তেন্তে পলম নকৰি আৰম্ভ কৰো আজিৰ এই ভিডিঅ'টো। বন্ধু-বান্ধৱীসকল, ইটালীত এটা পৰিয়াল আছে যিটো পৰিয়ালে গুৰুতৰভাৱে আঘাত পালেও কোনো বিষ অনুভৱ নকৰে। বিজ্ঞানীসকলে তেওঁলোকৰ পৰিয়ালটোক পৰীক্ষা কৰি এইটো পালে যে তেওঁলোকৰ এটা বিশেষ জিন আছে যাৰ বাবে তেওঁলোকে কোনো বিষ অনুভৱ নকৰে। বিজ্ঞানীসকলক দীৰ্ঘম্যাদী বিষৰ বাবে নতুন চিকিৎসা বিচাৰি উলিওৱাত ই সহায় কৰিব পাৰে। লণ্ডনৰ ইউনিভাৰ্চিটি কলেজৰ মলিকুলাৰ বায়'লজিষ্ট জেমছ কক্স তেওঁ জনায় যে তেওঁলোকে এই বিশেষ জিনটো চিনাক্ত কৰিবলৈ কেইবা বছৰো অতিবাহিত কৰিছে। এই বিশেষ বিকাৰটো কেৱল এটা পৰিয়ালৰহে হ'ব পাৰে বুলি সন্দেহ কৰা হৈছে। এই বিশেষ পৰিয়ালটো মাৰ্চিলিছ। তেওঁলোকৰ দৈনন্দিন জীৱনত ৰিয়েল লাইফ ছুপাৰ পাৱাৰৰ দৰে কিবা এটা সৈতে অতিবাহিত কৰে। কমেও 3টা জেনেৰেশ্যনৰ পৰা এই আজব শক্তিটো এই বিশেষ পৰিয়ালটোৱে লৈ ফুৰিছে বুলি বৈজ্ঞানিকসকলে অনুমান কৰিছে। তেওঁলোকে পুৰা বা ভগা সাৰৰ দৰে বস্তুৰ পৰা সামান্য বা কোনো বিষ অনুভৱ নকৰে। বন্ধু-বান্ধৱীসকল, আপোনালোকৰ ওচৰতো এনেধৰণৰ কিবা ছুপাৰ পাৱাৰ আছে নেকি? যদি আছে তেন্তে আমাক কমেণ্টত জনাবলৈ নাপাহৰিব। আমি আগবাঢ়িছোঁ আজিৰ এমেজিং ফেক্ট নম্বৰ 2 লৈ। বন্ধু-বান্ধৱীসকল, আপোনালোকে এই সত্যটো শুনি আচৰিত হ'ব পাৰে যে প্ৰকৃততে হাই হিল জোতাবোৰ পুৰুষৰ বাবেহে নিৰ্মাণ কৰা হৈছিল। দৰাচলতে কেইবা দশক ধৰি হাই হিলবোৰে অতি নিৰ্দিষ্ট কাৰণত পৃথিৱীৰ বিভিন্ন স্থানত পুৰুষ সৈনিক, অভিজাত আৰু আনকি ৰাজকীয় লোকসকলৰ ভৰিত তেওঁলোকৰ স্থান পাইছিল। হাই হিলৰ উৎপত্তি 15 শতিকাৰ পাৰ্চিয়াৰ পৰা পোৱা যায়, যেতিয়া সৈন্যসকলে তেওঁলোকৰ ভৰি ৰকাপত সুৰক্ষিত কৰাৰ সহায় কৰিবলৈ পিন্ধিছিল। 15 শতিকাৰ শেষৰ ফালৰ পৰা 17 শতিকাৰ আৰম্ভণিলৈ পেডেষ্টেল সদৃশ চুপিনে উচ্চ শ্ৰেণীৰ ইউৰোপীয় মহিলাসকলক এক সুউচ্চ ব্যক্তিত্ব ৰূপান্তৰিত কৰিছিল। বিশেষকৈ ভেনিছত জনপ্ৰিয় জোতাবোৰ কেতিয়াবা 54 চেণ্টিমিটাৰলৈকে ইমান ব্যতিক্ৰমীভাৱে ওখ আছিল যে দাসীসকলক ক্ৰাছ অৰ্থাৎ লাখুটি হিচাপে ব্যৱহাৰ কৰা হৈছিল। 1673 চনত ফ্ৰান্সৰ ৰজা চতুৰ্দশ লুইছৰ আদালতত ৰঙা শিল আৰু ৰঙা তলুৱাৰ জোতা প্ৰৱৰ্তন কৰে। তেওঁ এনে জোতা পিন্ধাটো তেওঁৰ অভিজাতসকলৰ বৃত্তৰ সীমাবদ্ধ কৰিছিল। এই প্ৰথাটো পাছত সমগ্ৰ ইউৰোপৰ ৰাজকীয়সকলৰ দ্বাৰা গ্ৰহণ কৰা হৈছিল আৰু যথেষ্ট ফেশ্বনেবল হৈ পৰিছিল। বন্ধু-বান্ধৱীসকল, আজিৰ ফেক্ট নম্বৰ 2 আপোনালোকৰ কেনে লাগিল কমেণ্টত জনাব। আমি আগবাঢ়িছোঁ আজিৰ এমেজিং ফেক্ট নম্বৰ 3 লৈ। ছাব সাহাৰা আফ্ৰিকা হৈছে পৃথিৱীৰ দ্বিতীয় আটাইতকৈ গধুৰ ভূমি স্তনপায়ী প্ৰাণী জলহস্তীৰ ঘৰ। এই জলহস্তীবিলাকৰ ঘন শৰীৰে তেওঁলোকৰ বাবে সাঁতুৰিবলৈ অসম্ভৱ কৰি তোলে, যদিও এই জলহস্তীবিলাকে তেওঁলোকৰ বেছিভাগ সময় পানীত কটায়। জলহস্তীৰ শৰীৰ জলজ জীৱনৰ বাবে উপযুক্ত। তেওঁলোকৰ চকু, কাণ আৰু নাকৰ ফুটাবোৰ তেওঁলোকৰ মূৰৰ ওপৰত থাকে। সেয়ে তেওঁলোকে বেছিভাগ ডুবি থকা অৱস্থাত চাব, শুনিব আৰু উশাহ ল'ব পাৰে। এক পৰিষ্কাৰ আৱৰণে তেওঁলোকৰ চকু আৱৰি ৰাখে আৰু সুৰক্ষিত কৰে, আৰু ইয়ে তেওঁলোকক পানীৰ তলত চাব পৰা ক্ষমতা দিয়ে। পানী বাহিৰত ৰাখি ভিতৰ নোসোমোৱাকৈ তেওঁলোকৰ নাকৰ বিন্ধাবোৰ বন্ধ থাকে আৰু সিহঁতে কেইবা মিনিটৰ বাবেও উশাহ ধৰি ৰাখিব পাৰে। যদিও জলহস্তীবিলাকে মাটিত খাদ্য গ্ৰহণ কৰে, তথাপি তেওঁলোকে পানীত আন বহুতো কাম কৰে, যাৰ ভিতৰত আছে সংগম আৰু জন্ম। 10ৰ পৰা 30টা জলহস্তী গোট এজন প্ৰভাৱশালী পুৰুষৰ সৈতে একেলগে বাস কৰে। শুকান ঋতুত প্ৰভাৱশালী পুৰুষে এজন সংগী বাছনি কৰে আৰু তাৰ পিছত আন পুৰুষে বাকী মহিলাসকলৰ বাবে ইজনে সিজনৰ সৈতে যুঁজ দিয়ে। গৰ্ভধাৰণৰ 8 মাহ পিছত জলহস্তীয়ে এবাৰত এটা পোৱালি জন্ম দিয়ে, হয় ভূমিত বা পানীৰ তলত। তাৰ পিছত মাতৃসকলে পানীৰ তলত তেওঁলোকৰ পোৱালিবোৰৰ সৈতে বান্ধোন তৈয়াৰ কৰিবলৈ জাকটোক অলপ সময়ৰ বাবে এৰি দিয়ে। কেইসপ্তাহমানৰ পিছত পোৱালিবোৰে অৱশেষত ঘাঁহ খাবলৈ পানীৰ পৰা ওলাই যায়। বন্ধু-বান্ধৱীসকল, আজিৰ ফেক্ট নম্বৰ 3 বিষয়ে আপোনালোকে আগতে জানিছিল নেকি? যদি জানিছিল আমাক কমেণ্টত জনাওক
আমি আগবাঢ়িছোঁ আজিৰ এমেজিং ফেক্ট নম্বৰ 4 লৈ। কিছু সময়ৰ বাবে কৃষক আৰু বিজ্ঞানী উভয়ে জানিছিল যে গৰুৱে সংগীত শুনিলে অধিক গাখীৰ উৎপাদন কৰে। অৱশ্যে দুয়োজনৰ মাজত কোনো যুক্তি পোৱা নগ'ল। গৰুবোৰৰ মাজৰ সম্পৰ্ক আৰু গাখীৰৰ বৰ্ধিত উৎপাদনশীলতাৰ কোনো বৈজ্ঞানিক ব্যাখ্যা নাছিল। মডাৰ্ণ ফাৰ্মাৰ আলোচনীৰ অনুসৰি গৰুবোৰে সংগীত শুনিলে তেওঁলোকৰ চাপৰ পৰা পৰিত্ৰাণ পোৱাটো সহজ হয়। অৱশ্যে তেওঁলোকে সকলো প্ৰকাৰৰ সংগীতৰ বাবে একে ফলাফল প্ৰদৰ্শন নকৰে। 2001 চনত কৰা অধ্যয়ন অনুসৰি ৰেপ বা টেকনো গান শুনি গৰুবোৰে গাখীৰ উৎপাদনত উন্নতি প্ৰদৰ্শন কৰা নাছিল। অৱশ্যে যেতিয়া গৰুবিলাকে আৰামদায়ক গান শুনিছিল তেতিয়া গৰুবিলাকে গাখীৰ উৎপাদনত 3% বৃদ্ধি দেখুৱাইছিল। হয়তো আপুনিও এইটো জানে যে জন্তুবোৰো চাপত থাকে। অধ্যয়ন অনুসৰি গৰুবোৰে সংগীত শুনিলে অক্সিটক্সিন মুকলি কৰাটো সহজ অনুভৱ কৰে, যিটো হৈছে মিল্কিং প্ৰচেছৰ সৈতে সম্পৰ্কিত এক হৰমন। ইয়াৰ কাৰণ হৈছে তেওঁলোকে যেতিয়া সংগীত শুনি থাকে তেতিয়া গৰুবিলাকে তেওঁলোকৰ চাপ হ্ৰাস অনুভৱ কৰে আৰু ই গৰুবিলাকক বিচলিত কৰে আৰু গাখীৰ খিৰোৱা প্ৰক্ৰিয়া চলি থাকিলে তেওঁলোকক শান্ত থাকিবলৈ দিয়ে। বন্ধু বান্ধৱীসকল, ফেক্ট নম্বৰ 4 আপোনালোকৰ কেনে লাগিল কমেণ্টত জনাবলৈ নাপাহৰিব। আগবাঢ়িছোঁ আজিৰ ফেক্ট নম্বৰ 5 লৈ। মহাকাশত পৃথিৱীৰ প্ৰথম গীতৰ এলবাম। হয় বন্ধু বান্ধৱীসকল, মহাকাশত ৰেকৰ্ড কৰা হয় পৃথিৱীৰ প্ৰথমটো গীতৰ এলবাম। অৱসৰপ্ৰাপ্ত কানাডিয়ান মহাকাশচাৰী ক্ৰিছ হেডফিল্ড, যাৰ ডেভিড বউইৰ স্পেচ অডিটি কভাৰ মে 2013ত ভাইৰেল হৈছিল। হেডফিল্ডে কক্ষপথত থাকোঁতে এলবামটোৰ গীটাৰ আৰু কণ্ঠৰ ট্ৰেকবোৰ স্থাপন কৰিছিল। এই এলবামটোক মহাকাশত পৃথিৱীৰ প্ৰথম এলবাম বুলি অভিহিত কৰা হয়। হেডফিল্ডে 2013 চনত আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত 5 মাহ অতিবাহিত কৰিছিল আৰু তেওঁৰ সন্ধিয়াবোৰ একষ্টিক গীটাৰ আৰু ৰেকৰ্ডিং বজাই অতিবাহিত কৰিছিল। যেতিয়া তেওঁ পৃথিৱীলৈ ঘূৰি আহিছিল তেওঁ সেই ৰেকৰ্ডিংবোৰ প্ৰযোজক ৰবি লেকৰিডজলৈ প্ৰেৰণ কৰিছিল আৰু অধিক ইনষ্ট্ৰুমেণ্ট যোগ কৰিবলৈ দিছিল। বন্ধু বান্ধৱীসকল, ফেক্ট নম্বৰ 5 কেনে লাগিল কমেণ্টত জনাবলৈ নাপাহৰিব। ভিডিঅ'টো চাই যদি ভাল পাইছে তেন্তে লাইক কৰি যাব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি থ'ব ইউটিউব চেনেল নলেজ পইণ্ট, সদায় নতুন নতুন ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ। আজিলৈ ইমানেই আছিল। এমেজিং ফেক্ট এপিছ'ড 6ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়।